নাম্বাৰটো দিবা লাগিলে মই ফোন কৰিম ফুচু চাফা চলিয়ে আছে আমাৰ এজনীকে নিবগে চাগে আৰু দুবাৰ যাব ঐ ৰৈ আছ যে তামোল ক'ত আনিছো তেতিয়াহ'লে আপুনি কথাটো ভাবক তাকে ভাবিব লাগিব ৰ'বা ভাবক ডিচিশ্যনটো কিন্তু আপুনি বেয়া লৈছে চা কিয় কৈছি মই হেৰ চকু পানী টুকি থাকিবি এনে কথাটো কবি কম মোৰ এতিয়া দুখে কোলাই পাছে নধৰা অৱস্থা হৈছে কিয় কি হৈছে নেহাৰ ক এই ৰিপৰ্ট কেইটা সেই ফাইলখনত ভৰাই থৈ দিয়াচোন অ ৰাকেশ ক কথাটো তুমিও যে ফটোৱা কিছুমানৰ লগত বিজি হৈ থাকা নহয় হেই ক কথাটো দেখিলা তাৰ ব্যৱহাৰটো দেখিলানে ৰাম দেখিলো বাৰু তই এতিয়া দুখৰ কাৰণটো ক আচ্ছা তুমি যদি এতিয়া BSF ভিন্দক বাদ দি পেলাই বেলেগ এটা ল'ৰাৰ লগত বিয়া হৈ গুচি যোৱা তেতিয়া BSF ভিন্দক কেনেকুৱা লাগিব মোক কোৱাচোন তই কি ফটোৱা কথা কিছুমান কবলৈ আহিছ মই আকৌ কিয় বেলেগলৈ বিয়া হৈ যাম এইবিলাক কথা শুনাও মহাপাপ মানে চেৰাচ বেচক সেইকাৰণে অথনিৰ পৰা ব্যস্ত কৰাই ৰাখিছে এইগৰাকী আকৌ ভুলকেহে বুজিলে তৰা বাইদেউ আৰু তুমি চেজ বৰ বেয়াকে ফুচিবা কিহত ফচিম কচোন কিয় বিয়া যে পাতিবা ফুচু চাফা চলি আছে মই বিয়া পতাই নাই ন পাতিছে মই জানিছো তেতিয়াহ'লে আকৌ কিহৰ ফুচফুচনি একেজনীকে আকৌ আনিবলৈ মন আছে আৰু তোমাৰ যিহে জালত পেলাইছে কোনে মণিবৌয়ে সহজ সৰল পাই আপোনাক একে ফচাই পেলাইছে দিছ ইজ কিন্তু বেয়া কথা চা সঁচাকেও বেয়াকে ফচি গলো মই মোক বচাব পৰা মানুহ এটাই আছে আৰু কোন চা মইতো দম দিয়া বাহিৰে একো কৰিব নোৱাৰিম চা দে দিওঁ দিব যা ইনচে মিলিয়ে মই এতিয়া কথাটো কোৱা নাই আপোনাৰ বিয়া আগৰ কথাটো কৈছো ধৰি লওক আপোনাৰ BSF ভিন্দৰ লগত বিয়া ঠিক হৈ আছে তেতিয়া যদি ঘৰৰ মানুহে বেলেগৰ লগত বিয়া ফিক্স কৰি দিয়ে তেতিয়া BSF ভিন্দৰ দুখ লাগিব নে নালাগে লাগিবতো এতিয়া মোৰ খাই একে গতিয়ে হৈছে মোৰ বিয়াৰ লগত তোৰ কি সম্পৰ্ক এইখিনি কথা এষাৰ মন কৰিব দেই মোৰ নেহাৰ লগত বিয়াখন ফিক্স হৈ আছে এতিয়া নেহাক যদি জানুৱাৰীত বেলেগৰ লগত বিয়া ফিক্স কৰি দিয়ে তেতিয়া নেহাৰ কি হ'ব কওকচোন এতিয়া বোলে জানুৱাৰীত বিয়া ফিক্স ফিক্স সেয়া শুনিলা আৰু মই মোৰ ভনীজনী বিয়াখন খুব ধামধুমকে পাতিম চাওঁ তাত কোনে কি জেং লগাই সেই বিয়াত মই বিধি পথালি দিম ঠেং কাটি হাতত দি দিম চকলং বিয়া ন 100 এগছ চাকি মই সেই জুইত জ্বলি যাহ যাম তাতে টায়াৰ জাপি দিম শুকান মানুহ এনে ফুটি থাকিম বা কেতিয়াবা কিবা কথাত যদি দুখ লগাইছো ৰাকেশ ক্ষমা কৰি দিব বা হে নেকানিবিচোন বা মোৰ মৃত্যু তিথিত এই কম্পিউটাৰটোত এবাৰ অন কৰি দিব ৰাকেশ আকৌ অফকে দিব হে নেকানিবিচোন হে বাই শত্ৰু যদিও কওঁ স্বাস্থ্যৰ কেয়াৰ ল'বা ঐ এইটো সঁচাকে যা যাব নেকি নমৰে নহয় কথাটো বুজা নাই তুমি হে আরে তই কি করবি মই কেনেকে কম ফিলিংছ বোলা বস্তুটো আপোনাৰ আছেনে নাই আছে এটা কওকচোন এই চিটুৱেশ্যনটোত মই কি কৰা উচিত মই একো নাজানো রে ভাই নহয় চাওক বসুদা যেনিবা আপোনাৰ এজনী গাৰ্লফ্ৰেণ্ড আছে নিজৰ বুলি যদি কাৰোবাৰ লগত হৈ গ'ল তেতিয়াহ'লে আপুনি কি কৰিব তেতিয়াহ'লে মই বেলেগ এটা কৰি দিম কিহৰ মেনিয়া এইবিলাক নহয় বেলেগ এটাক বিয়া কৰি ললো হয় এইবিলাক মেনিয়াৰ লগত ধেমালি নকৰিব দেই আচ্ছা মই ভাবিছো মই ব্ৰহ্মকুমাৰ হৈ যাওঁ ব্ৰহ্মকুমাৰ মানে বুজা নাই ন আশীৰ্বাদ কৰিব মই ব্ৰহ্মকুমাৰী ব্ৰহ্মকুমাৰ মানে কিনো অ মায়ো
এনেকে কি চাই আছ? তাই থকা না মনা কলিতা দমৰ চাউনি মাৰিছো দম দিছো দম বা কিয় দম দিছ? মই কৈছো পোৱালিটো জালৰ পৰা ওলাই দিয়া পোৱালিটোক জালৰ পৰা উলিয়াই দিয়া? পৌটোৰ কথা কৈছো পৌ পয়েৰটো। এবাৰ বিয়া হোৱাৰ পিছত কিহৰ ফুচ ফুচ চাইছ আকৌ তালৈকে যাবলৈ মন আছে দিছ ইজ বেয়া কথা মনা কলিতা ৰবিচোন, তোৰ মুখখন যে আগতকে বেছিকে চলিছে কিয়? এতিয়াই মেচ মাৰি মুখ জ্বলাই আছো। ৰচোন মেচটো কলৈ গ'ল চাওঁ কলৈ গ'ল। পাগলটো এইটো পলালি এতিয়া। এই থানাৰ বস্তু কতো নিবা নৰা। আৰে থানাতেই নিম। এটা তোৰ প্ৰাইভেট থানা। তথাপিও থানাটো মুঠতে মই নিবা নিদো। নিব নিদো। মোৰ কাৰণে যে চকী টেবুল নাছিল তেতিয়া নেদেখিলি। নতুন পুলিচ আহিছে আদৰিবলৈ চকী টেবুল এৰি দিছো। মই ক'ত বহিম সেইটো ভাবিছিলি নে? তথাপিও নিবা নিদো। আহে ক'ত আছে? কি হ'ল? আৰে কি চাই আছা থোৰ? ওম শান্তি ওম শান্তি ওম শান্তি খোলাই আছে ওম শান্তি ওম শান্তি ওম শান্তি শান্তি নহয় কথাটো নহয় কিন্তু চাই দেচোন বাৰু মই ৰৈ আছো কি হয় চাই লওঁ বাকীখিনি পিছত দেখা যাব বাৰু ঐ তই মোৰ চিগাৰেট কিয় পেলাইছ হা তই চিগাৰেট কিয় পেলাইছ হা চিগাৰেট কিয় পেলাইছ হা ইয়াৰ আকৌ কি হ'ল কি হলো তোৰ এইটো কি ৰূপ লৈছ আৰে মাত বোলে বন্ধ হৈ গলছে ইয়াৰ মই কৈছো মোহন এজন এতিয়া এডালত ভৰাহে থব মই কথাটো ভবাই নাছিলো দিয়ক হয় মই বৰ ডাঙৰ ভুল কাম কৰিছো ক্ষমা কৰি দিয়ক আৰু এইবাৰৰ বাবে হ'ব যাতে নেক্সট টাইম তেনেকুৱা ভুল নহয় হ'ব আৰু ভুল নকৰো আমাক ভালকে উশাহ ল'ব দিয়ক চিগাৰেটৰ পইচা দে দুখ পাইছো দুখ পাইছ ডিঙি ছিঙি পেলাম তোৰ বেয়া কাম আপুনি কৈছে ডিঙিটো মোৰ ছিঙিছে কি বেয়া কাম কৰিলো মই 8 মাষ্টাৰ উঠিছে এনেকে বিটান টানি ধোঁৱা উলিয়াই আছে মই কৈছো দিছ ইজ বেয়া কথা তই সমাজ সেৱক ওলাইছ হা সমাজ সেৱক আমাৰ সৰু ছোৱালীৰ ওপৰত কি প্ৰভাৱ পৰিছে কি প্ৰভাৱ পৰিলে তোৰ গাত কি প্ৰভাৱ পৰিলে তই কি বাচ্চা ল'ৰা নেকি লাগি যায় কি আছে তহঁতৰ প্ৰভাৱ পৰিছে দোষী কি মানে মাৰপিট কৰিছে দোষী লৈ লওঁ নেকি নাই এইটো ব্ৰহ্মকুমাৰ লোকৰ পইচালৈ লোক কৰা বেয়া কিন্তু মই নললেতো বেলেগে ল'ব লৈ লওঁ নেকি
নলওঁ কি কৰোঁ যি আছে যি নাই লৈ লওঁ পইচা দিয়ক বুলি কৈছো এইটো মোৰ প্ৰথম পইচা মই দেখিছো কিন্তু পইচা মোক দিয়ক মই দেখিছো, 50% পাব লাগিব দিয়ক এইটো মোৰ পইচা হয়। তুমি নিলে নহ'ব পইচা এই, মই পাব আপোনাৰ লাগিব পইচা নহয়, নহয়। ক'ত পলাইছে পইচা দিয়ক এই, পইচা এৰক, দিয়ক, আপোনাৰ পইচা দিয়ক নহয়। পইচা দিয়ক বুলি এই, এৰক। কৈছো এতিয়া তুমি মোক কোৱা কৈছি মই ভাল কৰিছো নে বেয়া কৰিছো মোৰ দেহাটো তুমি বহুত ভাল কাম কৰিছা আই এম প্ৰাউড অফ ইউ থেমছ দোস্তি থেমছ ৱেলকাম কি খাম এই থেংক ইউ ক'লে ৱেলকাম বুলি কয় আছা ৱেলকাম হেল্ল' এইবিলাক থেংক ইউ ৱেলকাম দি থাকি লাভ নাই মই নিজৰ পইচাৰে চিগাৰেট খাইছো তাতে আপোনালোকৰ প্ৰব্লেম কি হ'ল সেইটো এই কওঁ ননচেন্স তাক কিমান ডাঙৰ কথা কৈছ ঐ হা ৰাজহুৱা স্থানত যে ধূমপান নিষেধ পায় সেইটো কথা জান নে নাজানো আইন মতে তই এইটো দণ্ডনীয় কাম কৰিছ মই কৈছো মোহন এজন এতিয়া এডালত ভৰাইহে থব আৰু মই কথাটো ভবাই নাছিলো দিয়ক হয় মই বৰ ডাঙৰ ভুল কাম কৰিছো ক্ষমা কৰি দিয়ক আৰু এইবাৰৰ বাবে হ'ব যাতে নেক্সট টাইম তেনেকুৱা ভুল নহয় হ'ব আৰু ভুল নকৰো আমাক ভালকে উশাহ ল'ব দিয়ক হ'ব আৰু ভুল নকৰো যা, দিয়ক আহিছো যা। তেতিয়াহ'লে আমাৰ বোলা বা বহুত ডাঙৰ হৈ গলা দেহা তুমি হৈছো ইমান ডাঙৰ ডাঙৰ কথা ক'ব পৰা হৈছা তুমি কোনটো কেলে আমাক ভালকে উশাহ ল'বলৈ দিয়ক মানুহটোৱে যে বিষাইছে মোৰ উশাহ ল'বলৈ ইমান কষ্ট পাইছে মোৰ শুনটো মানে মই ভাল কাম কৰিছো বহুত ভাল কাম কৰিছা এইখিনিতে কিন্তু টকা 100 যায় কাৰ মানে ভাল কাম যদি কৰিছে মানুহেতো ষ্টেজত উঠাই পোৱা পুৰস্কাৰ দিছে এতিয়াতো ষ্টেজ আছে তুমি যদি টকা 100 দিয়া মই যি এনজয় কৰিম আৰু দেহা কেতিয়াবা পইচা নোলোৱাকেও ভাল কাম কৰিব পাৰি মানে পইচা লৈ যিবিলাক ভাল কাম কৰিছে সেইবিলাক বেয়া কাম নহয় সেয়াও ভাল কাম তেতিয়া টকা 100 দিয়া মই কৈছো যে কেতিয়াবা পইচা নোলোৱাকে বহুত ভাল কাম কৰিব পাৰি পইচাটো যদি লৈ লওঁ তেতিয়া বেয়া কাম হৈ যাব নহয় সেইটো ভাল কাম তুমি যে কৈছা উফ ৰাম মানে পইচা ললে ভাল কাম নে বেয়া কাম এইটো ফিক্স কৰি দিয়া তুমি কথাটো বুজা নাই দেহা ভালকে বুজাই দিয়া বাকলি এডালক বুজাবলৈ হলে মোৰ ফালে হৈছে আৰু কি ভাবিছা মই যে ভাবিছো কি ভাবিছা এনেকে বাটতে যদি হঠাৎ কাৰোবাক পুৰস্কাৰ দিবলগীয়া হয় পেনটো যে এৰকম আঁঠুলৈকে কুচাবা উচাইছো সিফালে চালা চালো তাৰপিছত বাকীখিনি দৰা বুজাব ইছ ৰাম, কি চাই আছে মানুহ দেখা নাই নেকি যাওক নিজৰ নিজৰ কাম কৰকগে যাওক এনেকুৱা মানুহ যেন দেখাই নাই আগতে সেইবিলাক মই নাজানো মোক 50% দিয়ক বুলি কৈছো আপোনাক কিয় দিম আৰে প্ৰথম পইচাটো মই দেখিছো নে নাই পইচাটোতো আপোনাৰ আৰে আপোনাৰতো নহয় পইচাখিনি মই দেখিছো কাৰণে মই 50% পাব মই তুলিছো অৰি মই কিন্তু ব্ৰহ্মকুমাৰ হয় এনেকুৱা অভিশাপ মাৰিম নহয় ইয়াতকে ডাবুল পইচা ডক্টৰক দিবগৈ লাগিব দিয়ক বুলি কৈছো লওক নিদিলে হ'ব দেখিছা কোনে আকৌ প্ৰথম পইচাটো 500 টকা দি থৈ গ'ল যে ই পইচা নাই 50% দিব লাগিব 50% দিব লাগিব ৰ বুলি কৈছো ৰ হয় হ'ব নাই মোৰ মাইতকে কনা মই ভাল 500 টকা এটা পালোতো ভণ্টি ৰাকেশৰ কি হৈছে কি হ'লনো তাৰ ই কিবা এটা অদ্ভুত ড্ৰেছ কৰি গৈছে কি অদ্ভুত ড্ৰেছ কৰিলে মানে সি ধৰ কিবা হোৱাইট ড্ৰেছ কৰি গৈছে সেই ক্ৰিকেট খেলৰ চাগে এম্পায়াৰ হ'ব চাওঁ আচ্ছা ক্ৰিকেট খেলৰ ন এইটো ড্ৰেছত ক্ৰিকেট খেলৰ আম্পায়াৰ হ'বই নোৱাৰে ভণ্টি ভণ্টি খোৱা সেইজনী ৰখাওক খোৱা কি হলো পাপা একো কথা নাছিল ছোৱালীজনী কথা বুজাব মোৰ লগে আহক বিদায় পৰত
উচুপি যে কথা কিবা যেন নাই আজি নাই আছে হুমুনিয়া হতাশিয়া করুণ বিনদী হাই হাই কিবা যেন নাই আজি নাই ইটো তোক যে একে মৰিয়াই মাৰিবলৈ মন যায় মোৰটোহে চুবাবলৈ আহে এইফালে ইছ ৰাম, কি চাই আছে মানুহ দেখা নাই নেকি যাওক যাওক নিজৰ নিজৰ কাম কৰকগে যাওক এনেকুৱা মানুহ যেন দেখাই নাই আগতে মায়া মোহ সকলো এতিয়া ত্যাগ কৰিলো মই এতিয়া মুক্ত এতিয়া কোনো মাছ মাংস নেখাওঁ ৰাগিয়াল বস্তু কোনো বেয়া কথা নকওঁ এতিয়াৰ পৰা মই চিৰকুমাৰ ব্ৰহ্মকুমাৰ নিজৰ বুলি ওম শান্তি ওম শেষ কৰি দিছে এই চবে শেষ কৰি দিছে পাইছতো বাপেৰটো নাপালে গম পালিহেঁতেন তই ইয়াতে আছ মই বিচাৰি আছো আকৌ কি হ'লনো চাওঁ এই তই যে কলি ৰাকেশে ক্ৰিকেট খেলৰ আম্পায়াৰ হ বুলি সেইটো আম্পায়াৰৰ ড্ৰেছ নহয় মোকো শান্তি লাগে ময়ো পৰিত্ৰাণ বিচাৰো কিহৰ পৰা পৰিত্ৰাণ বিচাৰে সেই জহনিত যোৱা কেইটা হাইজাত যোৱা কেইটা কলেৰাত মৰা কেইটা সেইকেইটাৰ পৰা আকৌ সংসাৰত মানে বহুত নজনা কথা আছে সেইবিলাকত মাথা মাৰিবচোন লোকৰ সংসাৰত যে বেছি মাথা চাথা মাৰে দিছ ইজ বেয়া কথাও পাছা দা